হেল্ল' এভৰিৱান, ভালনে সকলোৰে? আপোনালোকে মাছৰ পেটু ভাজিকণ খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন কমেণ্টত। মই কিন্তু বিৰাটেই ভাল পাওঁ দেই। ভিডিঅ'টোত মই সকলোখিনি মেনশ্যন কৰি দিছোঁ, ক'ত কেতিয়া কি দিছোঁ। মাত্ৰ আমি মাছৰ পেটু ভাজিত অকণমান জ্বলা বেছিকৈ দিওঁ আৰু পেটুৰ তিতা ভাৱটো যাবৰ কাৰণে নাম মাত্ৰ খাৰ দিওঁ। খাৰ দিলে মানে মাছৰ পেটুত যদি কিবা তিতা চিতা থাকে সেইখিনি নোহোৱা হৈ যায়। বাকী ব্ৰহ্মপুত্ৰৰ ডাঙৰ ৰৌ মাছৰ পেটুৰ সোৱাদ কিমান সময়ত নক'লেও জানিবই চাগে আপোনালোকে। আমাৰ যিখিনি পেটু আছিলে নহয়, তাৰ লগত মাছৰ কণীও আহিছিলে। খাই যে কেনে তৃপ্তি পাইছিলোঁ। গৰম গৰম ভাতৰ লগত আৰু একো নোহোৱাকৈও হৈ গৈছিলে। সঁচাই জানে বহুত সোৱাদ হয় মাছৰ পেটুৰ। আজিলৈ ইমানেই। ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। ধন্যবাদ। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। বাই।